নমস্কাৰ সকলোকে স্বাগতম জনাইছো। আহিগল অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় সংস্কৰণ অমৃত বৃক্ষ আন্দোলন 2024। আজিৰ ভিডিঅ'টোত চাওঁ আহক অমৃত বৃক্ষ আন্দোলন 2024ত আপোনালোকে কিদৰে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব আৰু যোৱা বছৰে ৰেজিষ্ট্ৰেশ্যন কৰা সকলে তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন ৰিনিউৱেল কেনেকৈ কৰিব। যোৱা বছৰ সঠিক ইনফৰমেশ্যন আৰু সময়মতে ইনফৰমেশ্যন দিয়াৰ বাবে মোৰ প্ৰথম ভিডিঅ'টোত অসমবাসী ৰাইজে 3.5 লাখৰো অধিক ভিউ দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। অমৃত বৃক্ষ আন্দোলনৰ 2024ত ৰেজিষ্ট্ৰেশ্যন আৰু ৰিনিউৱেল কৰিবৰ কাৰণে আপুনি প্ৰথমতে আপোনাৰ মোবাইলৰ গুগল ক্ৰমত গৈ অমৃত বৃক্ষ আন্দোলন টাইপ কৰক আৰু প্ৰথম লিংকটোত ক্লিক কৰক aba.assam.gov.in আৰু ইয়াতে আপোনাৰ মোবাইলত অমৃত বৃক্ষ আন্দোলন 2024ৰ পেজটো খোল খাব। এতিয়া আপুনি ওপৰত সোঁফালে থকা তিনিটা লাইনত ক্লিক কৰক আৰু আপোনাৰ মোবাইলত হোম পেজ SOP ইনফৰমেশ্যন ডাউনলোড APK ফাইল লগইন ৰিনিউ ৰেজিষ্ট্ৰেশ্যন আৰু নিউ ৰেজিষ্ট্ৰেশ্যনৰ টেববোৰ খোল খাব। যদি আপুনি আপোনাৰ মোবাইলত এপ্লিকেশ্যন ডাউনলোড কৰি ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰিছে তেতিয়াহ'লে ডাউনলোড APK ফাইলটো ইয়াৰ পৰা ডাউনলোড কৰিব লাগিব আৰু সেইটো লিংকত গৈয়ে আপোনাৰ মোবাইলত এপ্লিকেশ্যনটো ডাউনলোড কৰিব লাগিব। ইয়াৰ বাহিৰে আপোনালোকে লগইন অপশ্যন ক্লিক কৰি আপোনালোকৰ আগত যদি ৰেজিষ্ট্ৰেশ্যন কৰিছে সেইখিনি আপোনালোকে চাব পাৰে। লগইন অপশ্যনত গ'লে আপোনাৰ ইয়াতে ৰেজিষ্টাৰ্ড মোবাইল নম্বৰটো মাৰিব দিব যোনটো আপোনালোকে যোৱা বছৰ ৰেজিষ্ট্ৰেশ্যন কৰোঁতে ব্যৱহাৰ কৰিছিলে। তাৰপিছত আপোনাৰ মোবাইলত এটা OTP আহিব। OTPটি আপুনি যদি লগইন কৰে তেতিয়াহ'লে আপোনাৰ যোৱা বছৰ যিমান ডিটেইলছ আপুনি ভৰাইছিলে সেইটো আপুনি চাব পাৰিব। এতিয়া হওক ৰিনিউৱেল ৰেজিষ্ট্ৰেশ্যন। আপোনালোকে যদি যোৱা বছৰ অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰা আছে তেওঁলোকে এইবাৰ অকল ৰিনিউৱেল কৰিলেই হ'ব। ৰিনিউৱেল কৰিবৰ কাৰণে আপোনালোকে ৰিনিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। ইয়াতে আপোনাৰ যোৱা বছৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰটো এণ্টাৰ কৰিব। মই ইয়াতে এটা এণ্ট্ৰি কৰি দেখাই আছোঁ। আপোনালোকে আপোনালোকৰ মোবাইল নম্বৰটো যোনটো আপোনালোকে যোৱাবাৰ ৰেজিষ্ট্ৰেশ্যন কৰিছিলে ইয়াতে টাইপ কৰি দিলে তাৰপিছত আপোনালোকে গেট OTP কৰি দিব। ইয়াতে আপোনাৰ মোবাইলত অলপ সময়ৰ ভিতৰতে এটা 6 অংকৰ OTP নম্বৰ আহি যাব। মই ইয়াতে OTPটো মাৰি দিছোঁ। OTPটো এণ্টাৰ কৰাৰ পিছত আপুনি ছাবমিট বটনত ক্লিক কৰি দিব আৰু আপোনাৰ নামটো ইয়াতে ৰিফ্লেক্ট কৰিব আৰু নামৰ ঠিক তলতে ৰঙাকৈ আপোনালোকৰ ৰিনিউ অপশ্যন এটা আহিব য'ত আপুনি ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্ট্ৰেশ্যনটো এই বছৰৰ বাবে ৰিনিউ হৈ যাব। ইয়াতে এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আহিব। এইটো আপুনি নোট কৰি থ'ব পাৰে নাইবা স্ক্ৰীনশ্বট মাৰিও থ'ব পাৰে ফিউচাৰ ৰেফাৰেঞ্চৰ কাৰণে। এইখিনিতে আপোনাৰ এই বছৰৰ ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হৈ গ'ল, ৰিনিউ হৈ গ'ল। যোৱাবাৰ যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰা নাই এইবাৰ প্ৰথমবাৰৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰিব তেওঁলোকে নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ কোনটো কেটেগৰীত আপুনি পৰে সেই হিচাপে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব। ইয়াতে কেটেগৰীখিনি দিয়া আছে আশা কৰ্মী, অংগনৱাড়ী, আপোনাৰ ডিফেন্স, ইৰিগেশ্যন ইনষ্টিটিউশ্যন, ফাৰ্মাৰ, NGO, আদাৰ্ছ ইণ্ডিভিজুৱেল, আদাৰ ইনষ্টিটিউশ্যন, ছেল্ফ হেল্প গ্ৰুপ, স্মল টি গাৰ্ডেন আৰু ভিলেজ ডিফেন্স পাৰ্টি। মই ইয়াতে আপোনালোকৰ ছেল্ফ হেল্প গ্ৰুপৰ মেম্বাৰসকলে কেনেকৈ কৰিব সেইটো দেখাই দি আছোঁ। ইয়াৰ কাৰণে আপুনি ক্লিক কৰিব ছেল্ফ হেল্প গ্ৰুপত আৰু ইয়াতে আপোনালোকৰ গোটেইখিনি ডিটেইলছ আপোনালোকে ইয়াতে ভৰাব লাগিব। ছেল্ফ হেল্প গ্ৰুপৰ নাম, আপোনাৰ নাম আৰু আপোনাৰ এড্ৰেছ যিখিনি ইয়াতে দিয়া আছে গোটেইখিনি আপোনালোকে এণ্ট্ৰি কৰিব আৰু আপোনাৰ এটা মোবাইল নম্বৰ এণ্ট্ৰি কৰিব লাগিব। লগতে ইয়াতে আপোনাৰ এটা ID কাৰ্ড আপলোড কৰিব লাগিব। আপুনি দিয়া মোবাইল নম্বৰত এটা OTP যাব আৰু এটি OTPটো ইয়াতে ভৰাব। লগতে যোনটো কেপচা দিয়া থাকিব এই কেপচাটো এণ্ট্ৰি কৰি হুবহু এণ্ট্ৰি কৰি আপুনি ছাবমিট কৰি দিব। এইদৰে আপুনি নতুন ৰেজিষ্ট্ৰেশ্যন ছাবমিট কৰিব পাৰে। অমৃত বৃক্ষ আন্দোলন 2024ৰ নতুন নতুন আপডেট আৰু ইনফৰমেশ্যনবোৰ আপোনালোকে মোৰ অহা ভিডিঅ'বোৰত পাই থাকিব। তাৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু
নটিফিকেশ্যনখিনি পাবৰ কাৰণে বেল আইকনটো ক্লিক কৰি থ'ব। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।